নমস্কাৰ দৰ্শকসকল, এই মুহূৰ্তত আপোনালোকৰ বাবে লৈ আহিছোঁ কেইবাটাও গুৰুত্বপূৰ্ণ খবৰ। অৰুণোদয় আঁচনিক লৈ, লাখপতি বাইদেউ আঁচনিত 10,000 টকাক লৈ, বিধৱা পেঞ্চন আঁচনিক লৈ, চৰকাৰী ঘৰৰ পইচাক লৈ বিভিন্ন ধৰণৰ খবৰ লৈ আহিছোঁ। আপোনালোকে প্ৰথমৰ পৰা শেষলৈকে চাই থাকক। যদি প্ৰথমবাৰৰ বাবে আহিছে তেন্তে চেনেলটো ছাবস্ক্ৰাইব কৰিব। আপোনালোকৰ হাতত মাত্ৰ দুটা দিন পিছতেই ৰাজ্যৰ লাখ লাখ হিতাধিকাৰীৰ একাউণ্টত সোমাই পৰিব ধন। আপোনালোকৰ অৰুণোদয় হিতাধিকাৰীৰ পৰা বৃদ্ধ পেঞ্চনৰ হিতাধিকাৰীলৈ ডাঙৰ খবৰ। 10 তাৰিখে লাখ লাখ লোকে লাভ কৰিব ধন। হাতত মাত্ৰ 2 দিন। মনত ৰাখিব, 10 তাৰিখে লাভ কৰিব হিতাধিকাৰীৰ ধন। প্ৰতিগৰাকী হিতাধিকাৰীৰ একাউণ্টত জমা হ'ব ধন। ডাইৰেক্ট বেংক ট্ৰেন্সফাৰ যোগে প্ৰেৰণ কৰা হ'ব এই টকা। অৰুণোদয় আঁচনিত লাখ লাখ মহিলাৰ একাউণ্টত জমা হ'ব 1250 টকা। অৰুণোদয় হিতাধিকাৰীৰ পৰা বৃদ্ধ পেঞ্চনৰ হিতাধিকাৰীলৈকে এই মুহূৰ্তত ডাঙৰ খবৰ। বৃদ্ধ পেঞ্চন আঁচনিৰ ধন লাভ কৰা সকলৰ বাবেও গুৰুত্বপূৰ্ণ খবৰ। তেওঁলোকেও ধন লাভ কৰিব 10 তাৰিখে। বৃদ্ধ পেঞ্চন লাভ কৰা হিতাধিকাৰীৰ একাউণ্টত জমা হ'ব ধন। দিব্যাংগ আঁচনিৰ ধন লাভ কৰা হিতাধিকাৰীও একেদিনাই লাভ কৰিব ধন।